নমস্কাৰ। বৃহত্তৰ নহিৰা গাঁৱৰ আজি ৭৩তম ৰাজহুৱা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা ষষ্ঠী আজি। চাওক, মই তাত উপস্থিত আছোঁ, আপোনালোকে চাওকচোন। বৰ ভিতৰৰ পৰিৱেশ চাই থাকক আপোনালোকে। কেৱল দেখিছে আপোনালোকে মানুহৰ সমাগম আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। বনালো চারিপাশে হাঁটবো মিছিলে মা তোমার সাথে, জগৎ জোড়া তোমার মহিমা, ওই এলো আমার মা, জয় জগদ্ধাত্রী মা, ওই এলো আমার মা, জয় জগদ্ধাত্রী মা, ওই এলো আমার মা, জয় জগদ্ধাত্রী মা, ওই এলো আমার মা, জয় জগদ্ধাত্রী মা। জগদ্ধাত্রী মাই কি জয়, জগদ্ধাত্রী মাই কি জয়। আপোনালোকৰ চেনেললৈ আমি নহিৰা জগদ্ধাত্ৰী পূজা তথা নহিৰা ৰাইজগড়ৰ তৰফৰ পৰা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নহিৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ এইবেলি ৭৩তম বৰ্ষত ভৰি দিছেহি। 1951 চনত সেই সময়ৰ নহিৰা গাঁৱৰ দূৰদৰ্শী ব্যক্তিসকলে নহিৰাত স্থাপন কৰা জগদ্ধাত্ৰী পূজাই আজি ৭৩ বছৰ ভৰি দিলে। তাৰ বাবে আমি তেখেতসকলক আজি এই পবিত্ৰ দিনটোত পূজাৰ আৰম্ভণিৰ দিনা আমি তেখেতসকলক স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ আমি সেৱাভাগ যাচিছোঁ। কথা হ'ল কি, পূজাৰ আজি আমাৰ ষষ্ঠী তিথি। কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠীৰ দিনাই নহিৰা জগদ্ধাত্ৰী পূজাখন আৰম্ভ হয় আৰু এই জগদ্ধাত্ৰী পূজাখনৰ আজি ষষ্ঠী তিথি। দুৰ্গা পূজাৰ নিচিনা আমাৰ ইয়াত বেলবৰণ অনুষ্ঠানটো নহয়, আমাৰ ষষ্ঠীৰ দিনা অধিবাস হয় আৰু ইতিমধ্যে আমাৰ অধিবাসৰ সকলো যিখিনি ৰীতি নীতি নিয়ম সেইখিনি সমাপন কৰা হৈছে আৰু বাকী আমাৰ প্ৰীতি মিলৰ অনুষ্ঠানটো আছিল, সেইখিনিও আমি ইতিমধ্যে সমাপন কৰিছোঁ। অহাকালি আমাৰ শুভ অষ্টমী সপ্তমী পূজা আৰু সপ্তমীৰ দিনা ৰাতিপুৱা আমাৰ ঘটবোৰণ, দোলনি আনয়ন, তাৰপিছত পূজাৰ বিহিত কাম আৰম্ভ হ'ব। তাৰপিছত অষ্টমী, তাৰপিছত নৱমী আৰু দশমীৰ দিনা আমাৰ বিসৰ্জন দিয়া হ'ব। এই গোটেইবোৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আছে। আজি ৰাতিৰ বিশেষ কাৰ্যসূচী নাই, অহাকালি নাম প্ৰসংগ আছে আৰু তাৰপিছত আমাৰ থিয়েটাৰ আছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, আবাহন থিয়েটাৰক আমি আমন্ত্ৰণ জনাইছোঁ নহিৰা নিৰ্মীয়মান গোপীনাথ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ, আমাৰ এই পূজাত আহি আটাইয়ে আমাক আমাৰ অনুষ্ঠানবিলাক চলাই নিয়াত সহায় সহযোগ কৰে যেন আৰু পূজা সুস্থ আগবঢ়াই যেন, সেয়ে মই কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ নহিৰাৰ আটাইতকৈ এইটোৱেই আমাৰ ডাঙৰ উৎসৱ। গতিকে আমাৰ জগদ্ধাত্ৰী পূজা বুলি কোৱাৰ লগে লগে এই পূজাখনক লৈ মানুহ ব্যস্ত হৈ থাকে এবছৰৰ পৰা। গতিকে পূজাখন যিহেতু সকলোৰে উপভোগ কৰাৰ কাৰণে ইচ্ছা কৰি থাকে, গতিকে এই পূজাখনত গাঁওবাসীয়ে যিখিনি সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে আজি ষষ্ঠী পূজা, গতিকে আজি ষষ্ঠী পূজাৰ দিনাখনে আমাৰ যিখিনি মানুহৰ সমাগম হৈছে, আচলতে আন বছৰবিলাকত সপ্তমী পূজাৰ দিনাখনে এনেকুৱা দেখা যায়। গতিকে আজি খুব ভাল লাগিছে। গতিকে আমি ষষ্ঠী পূজাৰ দিনাখনেই আমি জনসাধাৰণৰ পৰা বা গাঁওবাসীৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা লাভ কৰিছোঁ।